বৰ্গফল ওলোৱা অন্য এটা সহজ পদ্ধতি হ'ল আমি বৰ্গফল ওলাম এটা সহজ পদ্ধতিত নাম্বাৰ 1 এটা লওঁ কিন্তু ইয়াত কি হ'ব লাগিব একক স্থানত 5 থাকিব লাগিব তেতিয়াই হ'ব যেনেকৈ 25 ৰ বৰ্গফল 25 স্কয়াৰ কিমান হ'ব ওলাম আমি 35 স্কয়াৰ 45 স্কয়াৰ কোৱেশ্চন কেইটা লিখি লৈছো মই ধৰা হ'ল 55 স্কয়াৰ আৰু এটা ললো ধৰা এবাৰ ডাঙৰ লও যেনেকৈ 5 নম্বৰ 95 স্কয়াৰ ললো এটা কেনেকৈ কৰিম চাও 25 স্কয়াৰ মানে 25 আৰু 25 পূৰণ কৰি যেটো পাম হেতুৱে হ'ল ইয়াৰ বৰ্গফল তো ইয়াৰ পূৰণফলটো একেবাৰে সহজ আমি প্ৰথমতে একক স্থানৰ কিটা পূৰণ কৰিম একক স্থানত ইয়াতেও 5 আছে ইয়াতেও 5 আছে 5 5 গুণ ডাইৰেক্ট লিখি দিম কিমান হ'ব 25 এটা নিয়মটো হ'ল যে ইয়াতে 2 আৰু 2 আছে কিন্তু আমি 2 2 পূৰণ কৰিব নোৱাৰো একবাৰহে লব লাগিব এটা 2 হ'ব এটা 3 হ'ব গতিকে 3 দুগুণ কিমান 6 ঠিক তেনেকৈ এইটো 35 * 35 তেতিয়ালে এইটো কেনেকুৱা হ'ব 5 5 গুণ 25 3 আৰু 3 আছে যিকোনো এটা একবাৰ হলো মানে এটা 4 হ'ব এটা 3 হ'ব 4 3 গুণ 12 ঠিক তেনেকৈ 45 45 * 45 5 5 গুণ 25 এটা দুটা 4 আছে এটা 5 কৰিম 5 4 গুণ 20 ঠিক তেনেকৈ 55 তেতিয়ালে 55 * 55 5 5 গুণ 25 5 আৰু 5 আছে এটা 6 কৰিলো মানে 6 আৰু 5 6 5 গুণ 30 ঠিক তেনেকৈ 95 তেতিয়ালে এইটো হ'ব 95 * 95 is equal to 5 5 গুণ 25 9 আৰু 9 আছে এটা 10 হ'ব এটা 9 হ'ব 9 10 গুণ 90 এনেদৰে আমি 5 থকা যিকোনো সংখ্যাৰ বৰ্গফল অতি সহজে ওলাব পাৰো Subscribe for more content.